Good morning dear student. মই এজকে তোমালোক সকলোকে এসএস পঢ়াশালীলৈ আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'খনত আলোচনা কৰিম তোমাৰ নিউ ইংলিছ ৰিডাৰ পাঠ্যপুথিখনৰ আমাৰ লেসন নম্বৰ হৈছে 16 ক্লাস 3 ৰ আৰু এই কিতাপখন হৈছে আসাম জাতীয় বিদ্যালয়ৰ আৰু ইয়াত আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলো সেন্টেন্সৰ বিষয়ে আৰু আজি আমি আলোচনা কৰিম এক্সাৰসাইজ কেইটাৰ বিষয়ে এক্সাৰসাইজ পৰত আমাক কি কৈছে হেইটোৰ বিষয়ে আমি আজি এই ভিডিঅ'খনত আলোচনা কৰিবলৈ লৈছো তোমালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা আৰু যদি তোমালোকৰ কিবা বুজি পোৱাত অসুবিধা হয় তোমালোকে মোক লগে কমেন্টত জনাই দিবা মই তোমালোকৰ কমেন্ট বিলাক পঢ়িবলৈ চেষ্টা কৰিম আৰু সেইবোৰৰ এনসাৰ দিবলৈ চেষ্টা কৰিম ৰিপ্লাই দিবলৈ চেষ্টা কৰিম যিয়ে নহওক ভিডিঅ'খন আমি দীঘলীয়া নকৰো ইয়াত এক্সারসাইজ নাম্বার 8 আছে যে রিঅ্যারেঞ্জ দি ফলোইং ওয়ার্ডস অর্থাৎ ইয়াত ওয়ার্ডস পর তোমালোকে দেখা পাই আছা টু ফর্ম সেন্টেন্সেস অর্থাৎ এইবার অ্যারেঞ্জ কৰিবলৈ কৈছে অর্থাৎ ওলট পালটকে দিয়া আছে ওলটা পালটাকে দিয়া আছে এইবার আমাক অ্যারেঞ্জ কৰিব লাগে আৰু এটা সেন্টেন্স গঠন কৰিব লাগে যেনে তেনে আমাক দিলেও নহব কাৰণ এটা সেন্টেন্স হ'ব লাগিব শুদ্ধকৈ যে না প্রথমটো আমার আছে লায়ন ইনসাইড হিজ ওয়েন্ট দি কেভ এইটো এনেকে আছে আৰু তোমালোকে এইটো যেতিয়া লিখিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকক লিখিব লাগিব প্ৰথমত লিখিব লাগিব দি প্ৰথমটো আমাৰ সাবজেক্ট হিচাপে আমাৰ হ'ব দি তাৰ পিছত আহিব আমাৰ লায়ন দি লায়ন তার পিছত আমার আহিব ওয়েন্ট দি লায়ন ওয়েন্ট তার পিছত আহিব ইনসাইড হিজ কেভ যে দি লায়ন ওয়েন্ট ইনসাইড হিজ কেভ তেনেহলে আমার এইটো আহিব ফার্স্ট দি তার পিছত আমার আহিব লায়ন তার পিছত আমার আহিব কি এইটো ওয়েন্ট তার পিছত ইনসাইড হিজ কেভ ইয়াত এটা ফুল স্টপ বুজি গৈছে কি হ'ব আমাৰ দি লায়ন ওয়েন্ট ইনসাইড হিজ কেভ তার পিছত ইয়াত আছে স্কুল গো টু বাস আই বাই এইটো তোমালোকে কি লিখিবা যে আমাৰ এইটো সাবজেক্ট কোনটো হ'ব সাবজেক্ট হ'ব আই তাৰ পিছত কি আহিব আমাৰ গো টু আমি যাও গো টু তাৰ পিছত আহিব আমাৰ স্কুল যে আমি স্কুললৈ যাও তাৰ পিছত লিখিব লাগিব বাই তাৰ পিছত বাস যে আমি বাসেৰে স্কুললৈ যাও তেনেহলে আমাৰ ফার্স্ট হ'ব এইটো আই তাৰ পিছত আহিব আমাৰ গো টু তাৰ পিছত আহিব আমাৰ স্কুল তাৰ পিছত বাই তাৰ পিছত বাস বুজি পাইছা তোমালোকে এতিয়া আমি 3 নম্বৰটোত আছে আমাৰ ইজ এ মাদার কেক মেকিং অৰ্থাৎ মাদার কেক মানে জানাই আৰু মেকিং মানে তৈয়াৰ কৰা তেনেহলে এইটোৰ ফার্স্ট আমাৰ হ'ব এ মাদার মাদাৰৰ পৰত আহিব আমাৰ ইজ মাদার ইজ তাৰ পিছত আহিব আমাৰ মেকিং তাৰ পিছত আহিব এ কেক যে মাদার ইজ মেকিং এ কেক যে মাকে এটা কেক বনাই আছে তেনেহলে ফার্স্ট আমাৰ আহিব কি মাদার তাৰ পিছত আহিব ইজ তাৰ পিছত আহিব তাৰ পিছত আহিব মেকিং তাৰ পিছত এ কেক তাৰ পিছত ইয়াত এটা হ'ব ফুল স্টপ ইয়াতো এটা হ'ব ফুল স্টপ কাৰণ লাইনটো সমাপ্ত হোৱাৰ পিছতে আমাৰ সেন্টেন্সৰ নিয়ম অনুযায়ী এটা ফুল স্টপ হয় লাষ্টত আৰু প্ৰথমৰ আখৰটো আমাৰ কি হ'ব সকলৰ সময়তে
ক্যাপিটাল লেটাৰ হ'ব অৰ্থাৎ D2 ক্যাপিটাল হ'ল I2 তো যিকোনো ঠাইতে থাকে সেইটো ক্যাপিটাল হয় তাৰ পিছত মাদাৰৰ এইটো ক্যাপিটাল হ'ব এতিয়া আমাৰ আছে হোৱাট নেম ইয়োৰ ইজ এইটো সকলে এৰেঞ্জ কৰিব পাৰিবা হয়তো কাৰণ এইটো একেবাৰে সহজ হয় যেটো আমাৰ কি হ'ব প্ৰথমত আহিব আমাৰ হোৱাট তাৰ পিছত আহিব ইজ হোৱাট ইজ ইয়োৰ তাৰ পিছত নেম হোৱাট ইজ ইয়োৰ নেম যে তোমাৰ নামটো কি ইয়াত আমাৰ আহিব কোৱেশ্চন মাৰ্ক কি আহিব ইয়াত কোৱেশ্চন মাৰ্ক প্ৰথমত কি হ'ব হোৱাট ইজ ইয়োৰ নেম যে তোমাৰ নামটো কি ইয়াত আছে যে ইউ হাউ আৰ এইটো সকলোৱে পাৰিবা এইটো প্ৰথমে লিখিবা এইটো হাউ তাৰ পিছত আহিব আৰ ইউ যে তুমি কেনে আছা বুজি পাইছা এতিয়া আমি নেক্সটৰ কিটা আলোচনা কৰি চাম নেক্সটৰ ওপৰত কি আছে সেইবোৰ আমি আলোচনা কৰিম তোমালোকে ভিডিঅ'খনৰ লগতে থাকিবা 6 নম্বৰটো লৈ আহিলো 6 নম্বৰত আছে মি প্লিজ হেল্প ইয়াত কি হ'ব তোমালোকে সকলোই জানা যে প্লিজ হেল্প মি তাৰ পিছত ইয়াত কি আছে যে পুট দা এমটি বটল ইন দা আই ডাষ্টবিন ইয়াত কি হ'ব ইয়াত প্ৰথমতে লিখিবা আই কাৰণ এইটো হ'ব ফাৰ্স্ট সাবজেক্ট হিচাপে আই তাৰ পিছত হ'ব এইটো পুট তাৰ পিছত লিখিবা এইটো দা অৰ্থাৎ আই পুট দা তাৰ পিছত লিখিবা এইটো EMPTY এমটি বটল তাৰ পিছত লিখিবা এইটো ইন দা ডাষ্টবিন যে আই পুট দা এমটি বটল ইন দা ডাষ্টবিন যে মই খালি থকা বটলটো অৰ্থাৎ খালি বটলটো মই ক'ত ৰাখিছো এটা ডাষ্টবিনত বা ডাষ্টবিনটোত ৰাখিছো ইয়াত আছে গো টু শিলং উই শ্যাল নেক্সট উইক ইয়াত তোমালোকে লিখিব লাগিব ফাৰ্স্ট যে উই শ্যাল প্ৰথমে কি লিখিবা এইটো লিখিবা উই শ্যাল তাৰ পিছত লিখিবা গো টু তাৰ পিছত এইটো হ'ব শিলং তাৰ পিছত হ'ব এইটো নেক্সট উইক যে কি হ'ব উই শ্যাল গো টু যে আমি শিলংলৈ যাম কেতিয়া যাম নেক্সট উইকত অৰ্থাৎ নেক্সট সপ্তাহত আমি শিলংলৈ যাম তাৰ পিছত এইটো আছে আৰ লাভিং ইউ হোৱাই ইয়াত হ'ব এইটো সাবজেক্ট হিচাপে হোৱাই তাৰ পিছত হ'ব আৰ তাৰ পিছত হ'ব ইউ তাৰ পিছত হ'ব লাভিং যে তুমি কিয় হাঁহি আছা ইয়াত কোৱেশ্চন মাৰ্ক যে হোৱাই আৰ ইউ লাভিং তুমি কিয় হাঁহি আছা এইটো হ'ব কোৱেশ্চন মাৰ্ক তাৰ পিছত হেল্প ইউ মে গট ইয়াত আহিব গট টু ফাৰ্স্ট গট মে হেল্প তাৰ পিছত আহিব ইউ গট মে হেল্প ইউ যে ভগৱানে তোমাক সহায় কৰক এতিয়া বুজি পাইছে সকলোখিনি এইবিলাক তোমালোক নোট বহিত নোট কৰি ৰাখিবা আৰু বুজাত কিবা অসুবিধা হলে মোক কমেন্টত লগে লগে জনাই দিবা আৰু আজিৰ ভিডিঅখন বাস ইমানখিনিয়ে আমি নেক্সটৰ ভিডিঅ'ত আমি ইয়াৰ নেক্সটৰ এক্সাৰসাইজ বিলাক আলোচনা কৰিম আৰু আশা কৰো তোমালোক সকলোৱে ভালেই আছা সুস্থ আছা ময়ো এইটো কও
গড মে ব্লেছ ইউ, অৰ্থাৎ তোমালোকক ঈশ্বৰে মংগল কৰক, কৃপা কৰক। আৰু যিয়ে নহওক, তোমালোকে মোৰ ভিডিঅ'খন ইমান টাইম নষ্ট কৰি বা ইমান টাইম খৰচ কৰি সময়টো দিয়াৰ কাৰণে ধন্যবাদ।